এই ভাইলে নাবি দিলা দিও হয় কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আজি আপোনালোকক এখন নাও খেলা দেখাবলৈ লৈ গৈ আছোঁ বিৰাট নাও খেল হৈ আছে খেলখনৰ নামেই বিৰাট নাও খেল তো সেই নাও খেলখন দেখাবলৈ লৈ গৈছোঁ ক'ত হৈ আছে নাও খেলখন তো আপোনালোকে চাই থাকক ভিডিঅ'টো গম পাই যাব আৰু এয়া আমি সকলোৱে ওলাইছোঁ 4জন ওলাইছোঁ বাবলু ৰাহুল গোটেইখানে ওলাইছোঁ তো আমি সকলোৱে গৈ থাকোঁ নেকি লেটছ গো আমি আহি পালোঁ ইয়াৰ আপোনালোকে দেখিব পাৰে বহুত মানুহ গৈ আছে খেলা চাবলৈ আৰু খেলাখন ব্ৰহ্মপুত্ৰ নৈৰ পাৰতে হৈ আছে বহুত মানুহ আহি আছে খেলা চাবলৈ আৰু ইয়াতে সকলোকে ৰখাই দি আছে ইয়াতে বাইক পাৰ্কিং বনাইছে কিন্তু ইয়াতে এটা নিনজা টেকনিক খাটাব লাগিব তো এয়া বাইকখন আমি একজনৰ ঘৰত থৈ দিলোঁ দেখিব পাৰে আপোনালোকে তাৰমানে তাত পাৰ্কিং আছে কিন্তু পাৰ্কিঙত বাইকবিলাক থ'লে 50 টকাকৈ লৈ আছে এখন বাইকত তো আমি এজনৰ ঘৰত থৈ দিলোঁ বহুতে থৈছে তো আমিও ইয়াতে থৈ দিলোঁ বাইকখন তো বলক এতিয়া নাও খেল চাবলৈ ব্লগ তো এয়া দেখিলে মোৰ নিনজা টেকনিক 50 টকা বচাই দিলোঁ আৰু এতিয়া খেলা চাবলৈ গৈ আছোঁ খেলাখন যিহেতু ব্ৰহ্মপুত্ৰ নৈৰ পাৰতে হৈ আছে তো সেইকাৰণে আমি পানী পাৰ হৈ যাব লাগিব তো ইয়াত দেখিব পাৰে কিমান পানী ৰাস্তাটোত কাৰণ নদীৰ পাৰত হৈ আছে নাও পানীতে চলে সেইকাৰণে আমিও পানী পাৰ হৈ যাব লাগিব তো পাৰ হ'লোঁ পানী আৰু খেলাখনৰ ঠাইতে এয়া দেখিব পাৰে মানুহ বহুত মানুহ পুৰা মানুহ ভৰি পৰিছে আৰু দেখিব পাৰে আপোনালোকে এইবিলাক পুৰা দোকান বহিছে ইয়াতে আৰু নাও খেল আৰম্ভ হ'ব ইয়াৰ তো আমি নদীৰ পাৰত আহি পালোঁ পুৰা পানী পাৰ হৈ আহিলোঁ তো আপোনালোকক নাও খেল দেখাই আছোঁ আৰু পুৰা আমাৰ ৰাহুল বগা চেণ্ডেল পিন্ধি আহিছিল চেণ্ডেল খুলি হাতত ল'ব লগাত পৰিছে আমি সেই তাত গৈ আছোঁ য'ত নাওবিলাক আছে কমিটিত সেই তাতে পেণ্ডেল বনোৱা হৈছে তো তাতে গৈ আছোঁ নাওবিলাক ৰেডি হৈ আছে ঐ আমিও কিন্তু পাৰ্টিচিপেট কৰিব পাৰোঁ 7জন আছোঁ হাজাৰ কৰি দিলি নহয় কি কোৱা নাও ক'ত আছে তে আমাৰ দেখোন নাওৱে নাই আমাৰ নাওৱে নাই আমি আৰু ক'ৰ পৰা পাৰ্টিচিপেট কৰিম পাৰ্টিচিপেট কৰিব লাগে নাও লাগিব তো আপোনালোকক দেখাই আছোঁ এয়া আছে মোৰ লগত মোৰ পাৰ্টনাৰ মাছুম তো খবৰটো মাছুমে দিছে মোক বিৰাট নাও খেল এই খেলখনৰ খবৰটো মাছুমে দিছে আপোনালোকক কিবা এনেকুৱা খবৰ পালে মোৰ ইনষ্টাগ্ৰাম আইডি আহি আছে তলত তো আপোনালোকে খবৰটো জনাব পাৰে হৈ গ'ল পঞ্চৰত্নত তো গমেই পোৱা নাছিলোঁ তো এইবাৰ ইয়াতে কচুতলাত হৈ আছে তো ইয়াতে আহিছোঁ আপোনালোকক দেখাম আপোনালোকে চাই থাকক তো ইয়াতে দেখিব পাৰে বহুত মেলা লাগিছে দোকান বহিছে বহুত কেইখন দোকান বহিছে তো দোকানবিলাক কি পোৱা যায় চাইও আহোঁ ইয়াতে বনাই আছে গৰম জিলাপি দেখিব পাৰে আপোনালোকে এয়া পুৰা গৰম জিলাপি বনাই আছে কি লাগে আপোনালোকক জিলাপি বুন্দা ভুজিয়া সকলোখিনি পাব আৰু আমাৰ পাৰ্টিগিলা ইয়াতে বহিছে ঐ দিয়ে দিছে মোক 4 জিলাপি খাব আছিল দেখছা ভিডিঅ' বনাই ফুৰিলে খাৱাটো লছ হয় আৰু বহুত কিবা নিজে বস্তুটো চাৱা নাযায় ভাল কৰি ভিডিঅ' বনাব লাগে ভালকৈ উপভোগ কৰা নাযায় যিকোনো এটা প্ৰগ্ৰাম হ'লে কাৰণ ভিডিঅ' বনাব লাগে ভিডিঅ' বনাই থাকিলে নহ'ব কথা পাছত কম আগত গৰম জিলাপি কেইখান মানে খাই লওঁ আগত যি নহওক ভাল লাগছে জিলাপিটা খাই হয় মচমচা আছে মচমচা জিলাপি পাই আমাৰ মাছুমে ৰখাই নৰা হৈছে দেখিব পাৰে আপোনালোকে ঠিকছে ভৰাই আছে এই মজাক বহুত হ'ল আৰু ইয়াতে দেখিব পাৰে আপোনালোকে বহুত দোকান আহিছে তো দোকানবিলাকত কি পোৱা যায় আপোনালোকক দেখাই আছোঁ এয়া দেখিব পাৰে আপোনালোকে বেছি ভোক লাগিলে আপোনালোকে ভাতো খাই দিব পাৰে ইয়াতে ভাতো পায় বিৰিয়ানীও আছে তেতিয়া আমাৰ জিলাপি খাই পেট নভৰিল আৰু এতিয়া আমি বিৰিয়ানী লৈছোঁ এয়া আৰু বিৰিয়ানীখিনি আমাৰ মাছুমৰ তৰফৰ পৰা আহিছে মাছুম কিবা কি হ'ল ভোক আমাৰ ইলিয়াছৰ বেছি লাগিছিল দেখিব পাৰে কেনে খাৱান ধৰিছে ইলিয়াছে তো এতিয়া নাও খেল আৰম্ভ হোৱা নাই আৰম্ভ হোৱাৰ আগতে আপোনালোকক নাও খেলৰ যিটো গীত আছে সেই গীতটো আপোনালোকক অলপ শুনাই দি আছোঁ আপোনালোকে শুনি লওক বহুত ভিৰ এয়া দেখিব পাৰে কিমান স্পীডত আহিছে
কিন্তু আপোনালোকে এইটো ভাবি আছে নাও খেল ষ্টাৰ্ট হৈ গ'ল, কিন্তু ষ্টাৰ্ট হোৱা নাই। এইটো জাষ্ট এনে প্ৰেক্টিচ চলি আছে। ষ্টাৰ্ট হ'লে মই আপোনালোকক ভালকৈ দেখাই আছোঁ খেলাখন। এইটো জাষ্ট এনে প্ৰেক্টিচ চলি আছে। এতিয়া নাওবিলাক তাতে লাইন কৰা হৈছে, তো খেলাখন আৰম্ভই হ'ব। তো আমি তাত গৈ আপোনালোকক বেক্কা মাৰি দেখাই আছোঁ। বহুত ভিৰ হৈ গৈছে, মানুহৰ ভিৰৰ কাৰণে মানে ভালকৈ শ্বট ল'ব পৰা নাই। তো ভালকৈ এটা জাগা লওঁ আগত, তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো আগত যে আপোনালোকক দেখাই আছোঁ। তো নাও খেলা আৰম্ভ হৈ গ'ল। দেখিব পাৰে আপোনালোকে দুখনকৈ নাও দিছে, কাৰণ বেছি গোটেইবিলাক একেবাৰে দিলে। 8খন জইন কৰিছে, কিন্তু দুখনকৈ দিছে। এইখন আগত গৈ আছে, এইখন পিছত আছে, দেখিব পাৰে আপোনালোকে। কাৰণ দুৰ্ঘটনা হয় না, বেছিকৈ দিলে একেবাৰে, সেইকাৰণে দুখনকৈ দি আছে। এয়া দেখিব পাৰি ইয়াতে আৰু ছেকেণ্ড ৰাউণ্ড ষ্টাৰ্ট হৈ গ'ল। দুখন নাও একেলগে আহি আছে। ৰাজীৱ আশীৰ্বাদ আৰু পংখীৰাজ দেখিব পাৰি দুখনৰ মাজত টক্কৰ হৈ আছে, কিমান স্পীডত আহি আছে। বহুত দূৰত হ'ল না, তাৰ কাৰণে ভালকৈ শ্বটবিলাক লোৱা নাযায় ভিৰৰ মাজত। তো তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। চাব পাৰে ইমান হুলস্থুলৰ পৰিৱেশৰ মাজত পুৰা টক্কৰ চলি আছে দুখনৰ মাজত। এয়া দেখালোঁ আপোনালোকক বিৰাট নাও খেলখন দেখালোঁ। আপোনালোকক কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্টত। আৰু নতুন নতুন ভিডিঅ' চাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিৰ কাৰণে বাই।